বন্ধুসকল মোৰ লগত আছে আজি Oppo A3s মডেলৰ মোবাইল। এই মোবাইলটোৰ ভিতৰত কি ফিচাৰ্স পাব বা ফেচিলিটি পাব মই আপোনালোকক আজি কৈ দিম। তো নমস্কাৰ বন্ধুসকল, মোৰ নাম মালিক, মোৰ লগত আছে লিলি মাষ্টাৰ, মই আছো আপোনাৰ লগত। তো বলক আমি ভিডিওটো আৰম্ভ কৰো। এইটো Oppo মোবাইল হয়, মডেল হৈছে A3s। মই আজি আপোনালোকক এই মোবাইলটোৰ আনবক্সিং কৰি দেখুৱাম। মই যদিও আনবক্সাৰ নহয় বা প্ৰফেশনাল আনবক্সাৰ নহয়, তথাপি মই আজি আপোনালোকক এই মোবাইলখনৰ বা এই মোবাইলটোৰ মই আজি আনবক্স কৰিম আৰু আপোনালোকক দেখুৱাম যে ইয়াৰ ভিতৰত কি আপোনালোকে ফেচিলিটি পাব বা ফিচাৰ। তো বলক আমি এই মোবাইলটোৰ আগত ডিটেইলছখিনি জানি লওঁ। মোবাইলটোৰ স্ক্ৰীন হৈছে 6.2 ইঞ্চি আৰু ইয়াৰ ৰিয়াৰ কেমেৰা হৈছে 13 মেগাপিক্সেল প্লাস 2 মেগাপিক্সেল আৰু ফ্ৰণ্ট কেমেৰা হৈছে 8 মেগাপিক্সেল। মোবাইলটোৰ আপোনাৰ স্ক্ৰীনত নোজ দেখা পাব এটা সৰু, আৰু তাতে সেন্সৰ আছে আৰু কেমেৰা আছে আৰু এটা সাউন্ড বক্স আছে বা মাইক্ৰোফোনৰ সাউন্ড বক্স আছে, আপোনালোকে সেইটো পাব। আৰু এই মোবাইলটোৰ প্ৰচেছৰ হ'ল 1.8 GHz অক্টাকোৰ প্ৰচেছৰ আৰু স্ন্যাপড্ৰাগন 450 দ্বাৰা বনোৱা হৈছে এই প্ৰচেছৰটো। আৰু এই মোবাইলটোৰ আটাইতকৈ ভাল ফিচাৰ্স বা ফেচিলিটি হৈছে এই মোবাইলটোৰ বেটাৰী বেকআপ হৈছে 4230 mAh বেটাৰী। তো আপুনি কল্পনা কৰক, আপুনি এই মোবাইলটো নন ষ্টপ গোটেই দিন ব্যৱহাৰ কৰিলেও আপোনাৰ চাৰ্জৰ কোনো ইফেক্ট নপৰে বা বহু দেৰিলৈকে আপোনালোকৰ এই চাৰ্জটো টিকি যাব, ইয়াতে আপোনালোকৰ কোনো সন্দেহ নাই। তো এতিয়া আমি এই মোবাইলটো দেখুৱাম আৰু ইয়াতে কি আছে আপোনালোকে চাব পাৰিব। প্ৰথমতে মোবাইলটো মই ওপেন কৰিলো, মোবাইলটো ওপেন কৰা হৈছে, ইয়াতে একো নাই, পেলাই দিলো। আৰু ইয়াতে আপুনি এটা পিন পাব সিম খোলাৰ বাবে, মই এইটো ৰাখি দিছো। আৰু আপোনালোকে ইয়াতে এটা পাব কুৰ্চি বা কিতাপ, যেটো আমাৰ নালাগে। ইয়াতে এটা আপোনালোকে বেক কেছ পাব লাইলনৰ, বহুত ভাল হয়। আৰু একো নাই, এইটো মোবাইল হয়, মোবাইলটো মই পিছত দেখুৱাম। আৰু ইয়াতে আপোনালোকে এটা চাৰ্জাৰ পাব বা চাৰ্জাৰৰ ডক পাব, আৰু ইয়াতে কিন্তু এটা কেবল পাই আছে আপোনালোকে। আৰু বিশেষ একো নাই এই মোবাইলটোত। আৰু বিশেষ এই মোবাইলটো দেখো নাই, আপোনালোকে চাব পাৰে খালি বক্স। এইটো আগতে ইয়াৰ লগতে বা যিকোনো মোবাইলৰ লগতে ইয়াৰফোন দিছিল, কিন্তু আজিকালি ইয়াৰফোনবোৰ নিদিয়ে। এতিয়া আহিলো আমি ইয়াৰ মেইন মোবাইলটোত। এইটো আহি গৈছে আমাৰ মেইন মোবাইল, ৰঙা ৰঙৰ মোবাইল, ৰেড ৰঙৰ মোবাইল। এইটো আমাৰ ৰঙা ৰঙৰ মোবাইল, বহুত ধুনীয়া লাগিছে লুকটো, আপোনালোকে চাওক। পিছত ডুৱেল কেমেৰা আছে, ফ্ৰণ্টত আপোনাৰ আছে ইয়াতে এটা সৰু নচ। আৰু মই এতিয়া আপোনালোকক এইটো ওপেন কৰি দেখুৱাই আছো। বন্ধুসকল আপোনালোকে চালে এই মোবাইলটো কেনেকুৱা, আশা কৰো বন্ধুসকল আপোনালোকৰ এই ভিডিওটো ভাল লাগিছে। যদি ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু আপোনালোকে এই মোবাইলটো ল'ব পাৰে কম দামত, মোবাইলটো অতি ভাল হয়। মই আৰু এবাৰ কৈ দিছো এই মোবাইলটোৰ নাম Oppo A3s মডেলৰ মোবাইল। এইটো ৰেড কালাৰটো বহুত ভাল লাগে, আপোনালোকে এই মোবাইলটো ল'ব পাৰে। আজিলৈকে এইখিনি, থেংক ইউ।